এতিয়া আমি চাওঁ কিমান ধৰণৰ পৰিমেয় সংখ্যা থাকিব পাৰে। এতিয়া চাবচোন মই এই 0 আৰু 1 এই জেগাখিনিক মই ডাঙৰকৈ দিছোঁ 0 আৰু 1 0 পৰা 1 মানে 0 পৰা 1 মই টকা পইচা হিচাপত কৈছোঁ তোমালোকে বুজিবৰ কাৰণে সহজ হ'ব। এতিয়া 0 পৰা 1 মানে 0 পৰা মই 1 টকালৈ যাম, ঠিক আছে। 0 পৰা 1 টকালৈ যাওঁতে মই কি হ'ব 10 পইচা 20 পইচা 30 পইচা 40 পইচা 50 পইচা 60 পইচা 70 পইচা তেনেকৈ আমি 1 টকা যেতিয়া হ'বগৈ তেতিয়া আমি প্ৰথম যে 0 পৰা আমি 1 পালোঁ মানে কি 0 আৰু 1ক যদি মই 10টা ভাগত ভাগ কৰোঁ মানে এইখিনি কিমান হ'ব 0.10 মানে 0.10 0.20 মানে 20 পইচা 0.30 মানে 30 পইচা তেনেকৈ গৈ একদম লাষ্ট টাইম 0.90 মানে 90 পইচা তাৰপিছত ডাইৰেক্ট 1.00 মানে 1 টকা মানে 0 আৰু 1ক যদি মই মাত্ৰ 10টা ভাগত যদি ভাগ কৰোঁ 0 আৰু 1ক যদি মই 10টা ভাগত ভাগ কৰোঁ তেতিয়া তাত তেনেকৈ 10টা নাম্বাৰ পাইছোঁ। এতিয়া এই 0.10 মানে 10 পইচাটোক আমি পাতিব পাওঁ 1/10 বুলি, এইটো পাতিব পাওঁ 2/10 বুলি, এইটো পাতিব পাওঁ 3/10 বুলি, ঠিক তেনেকৈ এইটো পাতিব পাওঁ 9/10 মানে এই সংখ্যাবিলাক কি মানে এই বস্তুবিলাক পৰিমেয় সংখ্যা। এই খালী জেগাবিলাকত খালী জেগা 0 আৰু 1ৰ মাজত এই খালী জেগা আছে যিবিলাক খালী বিন্দু আছে এই বিন্দুবিলাকত এনেকুৱা কিছুমান নাম্বাৰ তাত সোমাই আছে এতিয়া আমি 0 পৰা 1লৈকে 10টা আমি 0 পৰা 1লৈ 10 ভাগ কৰিছোঁ গতিকে 10টা নাম্বাৰ পাইছোঁ। 10 ভাগ নকৰি 100 ভাগ কৰিব পাৰোঁ, 100 ভাগ নকৰি পেলাই মই 1000টা ভাগ কৰিব পাৰোঁ, 1000টা নকৰি 10,000টা কৰিব পাৰোঁ। 10,000 লাগে মই 1ৰ পিঠিত লাগিলে 0 বহাই দেখোঁ যিমান 0 বহো তিমানটা ভাগ কৰিব পাৰোঁ। গতিকে আমি কি গম পালোঁ এটা আমি যিকোনো দুটা বিন্দুক লৈ পেলাই তাৰ মাজত অসীম সংখ্যক বিন্দু উদঘাটন কৰিব পাৰোঁ উদঘাটন কৰিব পাৰোঁ। ইয়াত অসীম সংখ্যক নাম্বাৰ যিকোনো দুটা বিন্দুৰ মাজতে অসীম সংখ্যক পৰিমেয় সংখ্যা সোমাই আছে অসীম সংখ্যক। এই 10টা ভাগ কৰোঁতে 10টা পালোঁ, 10টা নকৰি 100টা ভাগ কৰা হয় এইটো 1/100 1/100 1/100 2/100 যদি মই 100টা ভাগ কৰোঁ তেতিয়াহ'লে ইয়াৰ মাজত 100টা ভাগ হৈ যাব সৰু হৈ যাব তেতিয়া সৰু হৈ যাব জেগাবিলাক তেতিয়া 1/100 2/100 3/100 তেনেকৈ যাব। যদি 1000টা ভাগ কৰোঁ তেতিয়াহ'লে আৰু সৰু হ'ব আৰু সৰু ভাগবিলাক এনেকৈ আৰু সৰু ভাগ হ'ব মানে 1/1000 2/1000 তেনেকৈ গৈ থাকিব। তেনেকৈ মই 1ৰ পিঠিত যিমান 0 বহাই পেলাই ভাগ কৰিব পাৰোঁ। গতিকে মানে দুটা সংখ্যাৰ মাজত কি গম পালোঁ ইমানেই ভাগ বতৰা কৰিব পাৰোঁ, ইমানেই আমি দুটা যিকোনো সংখ্যাৰ মাজত দুটা যিকোনো বিন্দুৰ মাজত আমি ইমানেই পৰিমেয় সংখ্যা উলিয়াব পাৰোঁ যে আমাৰ জীৱন শেষ হৈ গ'লেও পৰিমেয় সংখ্যা আমি দুটা বিন্দুৰ মাজত পৰিমেয় সংখ্যা উলিয়াই শেষ কৰিব নোৱাৰিম। গতিকে আমি কি গম পালোঁ ইয়াৰ পৰা নাম্বাৰ লাইনডালত খালী জেগাবিলাক লগতে গোটা সংখ্যাবিলাকো নিজেও পৰিমেয় সংখ্যা লগতে যিমানবিলাক খালী জেগা আছে সেই খালী জেগাবিলাকত পৰিমেয় সংখ্যাবিলাকে পূৰণ কৰি আছে, পৰিমেয় সংখ্যাবিলাকে সেই খালী জেগাবিলাকত বহি আছে। খালী জেগাবিলাকত পৰিমেয় সংখ্যাবিলাক সোমাই আছে, খালী জেগাবিলাকত কি আছে পৰিমেয় সংখ্যাবিলাক সোমাই আছে। পৰিমেয় সংখ্যা মানে কি যাক আমি পৰিমেয় সংখ্যা মানে কি যাক P/Q ফৰ্মত পাতিব আৰু P/Q ফৰ্মত য'ত P এটা অখণ্ড সংখ্যা Q এটা অখণ্ড সংখ্যা কিন্তু 0 to Q not equal 0 বাদে 0ৰ বাদে যিকোনো P/Q ফৰ্মত থাকিব পাৰে। এতিয়া পৰিমেয় সংখ্যা বিষয়ে আমি গম পালোঁ। এতিয়া আহিলে অপৰিমেয় সংখ্যা। আমি জেনেৰেলি এই পৰিমেয় সংখ্যালৈকে ভালকৈ কনচেপ্টটো তেতিয়া ভাল অপৰিমেয় সংখ্যাৰ বিষয়ে মানে বিশদভাৱে ক্লাছ 9ত আছে। গতিকে ইমানটা আমি সেইখিনি ঘটি যাব বিচৰা নাই। আৰু তাত আছে অপৰিমেয় সংখ্যা যাক ইংলিছত নাম্বাৰ বুলি কয়। অপৰিমেয় মানে কি উল্টাটো পৰিমেয় উল্টাটো মানে কি পৰিমেয় মানে P/Q ফৰ্মত পাতিব পাৰি য'ত পৰিমেয় মানে কি P/Q ফৰ্মত পাতিব পাৰি য'ত P এটা অখণ্ড সংখ্যা আৰু Q এটা অখণ্ড সংখ্যা এক্সেপ্ট 0টোৰ বাদে। গতিকে ইয়াৰ কি হ'ব অপৰিমেয় মানে কি উল্টাটো। গতিকে অপৰিমেয় সংখ্যা মানে কি যিবিলাক সংখ্যা P/Q ফৰ্মত পাতিব নোৱাৰি, যিবিলাক P/Q ফৰ্মত পাতিব নোৱাৰি। তাৰপৰা ইমান ডিটেইল ডিছকাছ কৰিব আমাৰ যিহেতু জাষ্ট মোক কেনেকৈ লাগে ৰিভিজনহে কৰি আছোঁ ধৰি লওক ক্লাছ 10ৰ এতিয়া বেছিক নলেজখিনি মই কৰি আছোঁ। গতিকে ৰিলেশ্যন নাম্বাৰখনে যিখিনি P/Q ফৰ্মত আমি প্ৰকাশ কৰিব
নোৱাৰোঁ, যিখিনি P by Q ফৰ্মত প্ৰকাশ কৰিব নোৱাৰোঁ, সেইখিনি হৈছে অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। এতিয়া আহি গ'ল ৰিয়েল নাম্বাৰ। এতিয়া আহি গ'ল ৰিয়েল নাম্বাৰ মানে ৰিয়েল নাম্বাৰ। আমি যিটো চেপ্টাৰ আমাৰ যিটো মেইন টপিক ৰিয়েল নাম্বাৰ, আৰু এই মেইন টপিকটো পঢ়িবৰ কাৰণে ইমানখিনি কষ্ট ল'বলগীয়া হৈছে, আজি সেইখিনি পঢ়ি ল'বলগীয়া হৈছে। আমি পালোঁ ৰেচনেল নাম্বাৰ, ৰেচনেল আৰু পালোঁ ইৰেচনেল। ৰেচনেল মানে পৰিমেয়, অসমীয়াত যাক পৰিমেয় বুলি কয়, ইংৰাজীত অপৰিমেয় বুলি কয়। অপৰিমেয় বুলি কয়। ৰেচনেল আৰু ইৰেচনেল নাম্বাৰ, ৰেচনেল আৰু ইৰেচনেল নাম্বাৰ। এতিয়া আমি কি গম পালোঁ, ৰিয়েল নাম্বাৰ মানে কি, ৰেচনেল প্লাছ নাম্বাৰ আৰু প্লাছ ইৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ লগ হৈ সংযোজন হৈ যিটো নাম্বাৰ লাইনৰ সৃষ্টি কৰিছে, যিটো সংখ্যা পদ্ধতিৰ সৃষ্টি কৰিছে, যিটো হৈছে ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰ, তাক আমি বাস্তৱ সংখ্যা বুলি কওঁ। বাস্তৱ সংখ্যা বুলি এইকাৰণে কওঁ যে ৰিয়েল নাম্বাৰ, যিকোনো এটা ৰিয়েল নাম্বাৰক আমি অনুভৱ কৰিব পাৰোঁ যে এই নাম্বাৰটো আছে, হয়, এনেকুৱা এটা সংখ্যা পৃথিৱীত থাকিব পাৰে। এনেকুৱা এটা সংখ্যা পৃথিৱীত থাকিব পাৰে, আমি তাক অনুভৱ কৰিব পাৰোঁ। ৰিয়েল নাম্বাৰ, তাক আমি লিখিব পাৰোঁ, তাক আমি প্ৰকাশ কৰিব পাৰোঁ। গতিকে ৰিয়েল নাম্বাৰ মানে কি গম পালোঁ যে ৰেচনেল নাম্বাৰ মানে পৰিমেয় সংখ্যা আৰু ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা, এই দুইটা সংখ্যা লগ হৈ পেলাই যিমান ডাঙৰ সংখ্যা পদ্ধতিটো গঠন হৈছে সেইটো হৈছে ৰিয়েল নাম্বাৰ। এতিয়া আমি কি গম পালোঁ, ৰেচনেল নাম্বাৰতে আকৌ বহুতখিনি নম্বৰ সোমাই আছে। ৰেচনেল নাম্বাৰৰ ভিতৰত কি সোমাই আছে, ৰেচনেল নাম্বাৰৰ ভিতৰত ইণ্টিজাৰখিনি সোমাই আছে, ইণ্টিজাৰখিনিৰ ভিতৰতে ডাব্লিউখিনি সোমাই আছে, মানে হোল নাম্বাৰখিনিৰ ভিতৰতে নেচাৰেল নাম্বাৰখিনি সোমাই আছে। এতিয়া আমি কি ক'ব পাৰোঁ, এতিয়া মই ৰিয়েল নাম্বাৰ লাইন বুলি কৈছোঁ, এই নাম্বাৰ লাইনডালত ৰিয়েল নাম্বাৰ লাইন বুলি কৈছোঁ। 0, 1, 2 এনেকৈ গৈ থাকিব, -1, -2 এই গোটেইডালত মই এতিয়া কি বুলি কওঁ, ৰিয়েল নাম্বাৰ লাইন আঁকিছোঁ বুলি ক'ম। এতিয়া কি বুলি ক'ম, চাপ'জ 1 2 নেচাৰেল নাম্বাৰো হয়, এটা হোল নাম্বাৰো হয়, এটা ইণ্টিজাৰো হয়, পৰিমেয় সংখ্যাও হয়। বুজি পাইছে, 1 2 এটা নেচাৰেল নাম্বাৰ হয়, হোল নাম্বাৰ হয়, মানে 1 2 নেচাৰেল নাম্বাৰটো আছে, হোল নাম্বাৰটো আছে, ইণ্টিজাৰটো আছে, পৰিমেয় নাম্বাৰটো আছে। ঠিক আছে, 0 2 এটা নেচাৰেল নাম্বাৰ নহয়, এটা হোল নাম্বাৰ, এটা ইণ্টিজাৰ, এটা পৰিমেয় সংখ্যা। কাৰণ 0ক আমি 0/1 বুলি ধৰিব পাৰোঁ, 0ৰ তলতো আমি 1 এটা দি দিব পাৰোঁ। 0ক আমি 0/1 মানে 0/1 মানে 0, গতিকে P by Q ফৰ্মত ধৰিব পাৰোঁ, আৰু এটা পৰিমেয় সংখ্যা হয়। এতিয়া ৰেচনেল নাম্বাৰৰ ভিতৰতে ইণ্টিজাৰখিনি সোমাইছে, ইণ্টিজাৰৰ ভিতৰতে হোল নাম্বাৰ সোমাইছে, হোল নাম্বাৰৰ ভিতৰতে সোমাইছে। 1 2 1 এটা নেচাৰেল নাম্বাৰো হয়, হোল নাম্বাৰো হয়, এটা ইণ্টিজাৰো হয়, এটা ৰেচনেল নাম্বাৰো হয়। ঠিক তেনেকৈ 2টো কথা মই কৈছিলোঁ, 2টো এটা নেচাৰেল নাম্বাৰ হয়, এটা 2 সংখ্যাটো এটা নেচাৰেল নাম্বাৰ হয়, এটা হোল নাম্বাৰো হয়, এটা ইণ্টিজাৰো হয়, আৰু ই এটা পৰিমেয় সংখ্যাও হয়। গতিকে আমি কি গম পালোঁ যে পৰিমেয় সংখ্যাৰ ভিতৰতে ইণ্টিজাৰখিনি সোমাইছে, হোল নাম্বাৰখিনি সোমাই আছে, আৰু নেচাৰেল নাম্বাৰখিনিও সোমাই আছে। এতিয়া আমি চিম্পলি চাবলৈ গ'লে কি যে 1 2 এটা নেচাৰেল নাম্বাৰ হয়, হোল নাম্বাৰো হয়, কাৰণ হোল নাম্বাৰটো 1টো আছে, ইণ্টিজাৰ হয় কাৰণে এইডাল ইণ্টিজাৰ নাম্বাৰ লাইনত যদি মই ভাবোঁ ইণ্টিজাৰ লাইনডালটো এইডাল ইণ্টিজাৰ 1টো আছে, আৰু ৰেচনেল নাম্বাৰটো সেই 1টো সোমাই আছে। ঠিক তেনেকৈ 0টো এটা নেচাৰেল নাম্বাৰ নহয়, হোল নাম্বাৰ হয়, ইণ্টিজাৰ হয়, ৰেচনেল নাম্বাৰ হয়, কাৰণ 0টোক আমি 0/1 বুলি পাতিব পাৰোঁ। ঠিক তেনেকৈ -1টো মই -1টো এটা নেচাৰেল নাম্বাৰ নহয়, কিয়, কাৰণ -1টো Nত নাই, N নাম্বাৰ চিষ্টেমটোত নেচাৰেল -1টো নাই। হোল নাম্বাৰ নাই, কাৰণ হোল নাম্বাৰ 0ৰ পৰা ষ্টাৰ্ট হয়, ৰাইট হেণ্ড চাইডে যায়। ইণ্টিজাৰ হয়, ইণ্টিজাৰ ই আছে, কাৰণ ইণ্টিজাৰ 0ৰ পৰা ৰাইট হেণ্ড চাইডখিনিও আছে, 0ৰ পৰা লেফ্ট হেণ্ড চাইডখিনিও আছে। পৰিমেয় সংখ্যা হয়, কাৰণ এইখিনি ইয়াত সোমাই আছে অলৰেডি। গতিকে এয়াই আছিল আজি আমাৰ ভিডিঅ'টোৰ বিষয়বস্তু, আৰু আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চাই নিশ্চয় কিবা এটা পাইছা, কিবা এটা শিকিবলৈ পাইছা, বা নতুন কথা এটা শিকিবলৈ পাইছা বুলি ভাবিছোঁ। আৰু আমাৰ ভিডিঅ'টোক লাইক কৰিবা, শ্বেয়াৰ কৰিবা, তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা।
আমাৰ এটা মনোভাৱ বেয়া যে মই শিকিছোঁ যে তাক কেলৈ শিকাম, সেইটো বুলি নাপায় বা কেতিয়াও। সকলো একেলগে সকলো আগুৱাই গ'লেহে আমাৰ চুবুৰীটো তথা আমাৰ গাঁওখন তথা আমাৰ ৰাজ্যখন তথা আমাৰ দেশখন ডেভেলপ হ'ব। এতিয়া আমি গ্ৰুপত যাব নিবিচাৰোঁ, অকলে নিজকে আগুৱাই নিব বিচাৰোঁ, কিন্তু বেলেগক কথা নাভাবোঁ। তেনেকৈ এইটো বেয়া মানুহৰ মনোভাৱ। গতিকে কিবা এটা শিকিবলৈ নিজে যদি পাইছে সেইটো শিকিবলৈ বেলেগকো দিব লাগে। সেই উদ্দেশ্যেইটো আমি ইউটিউব চেনেল অল ইন ওৱান চেনেলটো লৈ আনিছোঁ, যাতে সকলোৱে শিকিব পাৰে। গতিকে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। এই ভিডিঅ'টোৰ বাবে 100টা লাইকৰ টাৰ্গেট কৰিছোঁ। 100টা লাইক যদি হয় তেতিয়া আমি নেক্সট ভিডিঅ'টো আপলোড কৰিম, আৰু যদি নহয় বেয়া নাপাবা, মই আপলোড নকৰিম, কাৰণ মনোবল বাঢ়ি যায় না। ঠিক আছে, আশা কৰোঁ আকৌ পুনৰ দেখা দেখি হ'ম তোমালোকৰ লগত। ঠিক আছে, ধন্যবাদ, বাই।